Hi guys, welcome to Ratul's Vlog YouTube channel. আজি মই আপোনালোকক দক্ষিণপাট সত্ৰ দেখুৱাবলৈ গৈ আছো। দক্ষিণপাট সত্ৰৰ ভিতৰ ভাগত কিনো আছে, বাহিৰ ভাগত কি আছে মই সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক। তো গাইস এইখনে মোৰ হোম টাউন কমলাবাৰী। কমলাবাৰী চাইডে হয় এইটো। তো গাইস আপোনালোকে দেখিবলৈ পাইছে এইখন এখন পাৰ্ক। এই পাৰ্কখন আছে ৰাওনাপাৰৰ বিশাল পুখুৰীৰ পাৰতে। ঔডুবি এইটোৱে হ'ল সেই ঔডুবি। বহুত ইউটিউবাৰে ভিডিঅ' বনাই আছে এই ৰাস্তাটোক লৈ। চ' আজি ময়ো বনাই চালোঁ। সঁচাকৈ ক'বলগীয়া ভিউ আল্টি ইমান মজা লাগিছে। পানী চাই এতিয়াতো আৰু ভাল লাগিছে, আৰু কেইদিনমানৰ পিছত আৰু বেছি ভাল লাগিব। পূৰা ৰাস্তাত চিপচিপীয়া পানী হ'ব ন, পানীৰ মাজে মাজে ইমান এটা সেউজীয়া পৰিৱেশ, ইমান এটা সুন্দৰ। ৱাও মজা 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 মজা। এই পথাৰ মাজে চাংঘৰ এটা দেখিছে, চাংঘৰটোলৈ আমি উঠিব চাব লাগিব। জানো কি কেনেকৈনো কি হয়, তাৰপৰা চাম ন এনেকুৱা লাগে। তো গাইজ ফাইনেলি আমি মাথৰে আহি এতিয়া পাইছোঁহি দক্ষিণপাট সত্ৰ। দক্ষিণপাট সত্ৰৰ বাহিৰৰ ভিউটো চাওক কিমান মজা। ৱাও, চাৰিওফালে পুখুৰী, ইয়াতে মাছ বনোৱা আৰু এনেকৈ ৰখি আছে চাবলৈ আহিছে সত্ৰ। ধুনীয়া এটা মানে আৰু 2-3 মাহৰ পিছত মানে গোটেইবিলাক সেউজীয়া হৈ যাব, তেতিয়া আৰু ভাল লাগিব। এতিয়া নতুনকৈ মাটি পেলাই মানে পুখুৰীবিলাক বন্ধাই আছে, পাৰবিলাক। ৰাস্তাবিলাক ইমান উন্নত হৈ থকা নাই এতিয়া। চ' পাছত আৰু 2-3 মাহৰ পাছত মজা এটা ভিউ আহিব, একদম
সেউজীয়া সেউজীয়া পৰিৱেশটো আহিব। গছ দুই কাষে গছ ৰুই থোৱা আছে, একদম চাহ হৈ থাকে। ৰ'দৰ বতৰত একদম মজা লাগিব, আল্টি ঠাণ্ডা পৰে ইয়াত। চ' আমি এতিয়া ভিতৰলৈ বাইক নিদিয়ে, ভিতৰলৈ বাইক সোমাবলৈ নিদিয়ে। চ' আমি বাইকখন ইয়াতে ৰাখিব লাগিব, বাইক ৰখা প্লেচ আছে। তো গাইজ ফাইনেলি আমি দক্ষিণপাট সত্ৰ পালোহি। এতিয়া দক্ষিণপাট সত্ৰৰ বাহিৰ ভাগটো দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। ইয়াৰ পিছত ইয়াৰ ভিতৰ ভাগটো মই দেখুৱাম। ভিতৰ ভাগতনো কি কি আছে, পৌৰাণিক কিছুমান সামগ্ৰী আছে, সেইবিলাক মই দেখুৱাব চেষ্টা কৰিম। চ' আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আহক। তো গাইজ সত্ৰৰ ভিতৰলৈ যাবলৈ হ'লে জোতা চেণ্ডেল খুলি যাব লাগিব, তাৰ ভিতৰত পিন্ধি যাব এলাও নাই। চ' ইয়াত ধুনীয়াকৈ বনাই থোৱা আছে, টাইলছ চাইলছ লগাই পেলাই জোতা চেণ্ডেল ধুনীয়াকৈ ৰাখিব পাৰি। চ' মই এতিয়া জোতা চেণ্ডেল খুলি হোৱাৰ পিছত মই ডাইৰেক্ট সত্ৰৰ ভিতৰত যাম, পঢ়িব পাৰিব। তো গাইজ দেখিব পাইছে দুই কাষে পুখুৰী আছে, চাৰিকাষে পুখুৰী আছে। মানে এতিয়া মই দুটাই দেখি আছোঁ বৰ্তমান। এই পুখুৰীবিলাক বহুত পুৰণি পুখুৰী হয়, ইয়াতে বহুত কাছৰ আছে, মাছ আছে ডাঙৰ ডাঙৰ। তো গাইজ বোকাত পদুম ফুলিব যে কয় মানুহে, বোকাত পদুম ফুলা মই দেখুওৱা নাই, আজি পানীত পদুম ফুলোৱা দেখুৱাইছোঁ মই জুম কৰি দিম। তো গাইজ দেখিছে ওই পৰা পদুম মানে কলি মেলিছে, পাহ মেলা নাই এতিয়ালৈকে। তো গাইজ ইয়াৰ যাত্ৰীসকলে চাবৰ কাৰণে ধুনীয়া ধুনীয়া ইয়াত মূৰ্তি বনোৱা আছে। চ' মূৰ্তিবিলাক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আহক আপোনালোক লগত আহক। খুলিব নোৱাৰে। জয় যাদৱ ৰায়। হ'ব হল দক্ষিণপাট সত্ৰৰ হল, ইয়াতে ৰাস পূৰ্ণিমা কৰা হয়। বহুত একদম 100 বছৰীয়া পুৰণীয়া ঘৰ এইটো, একদম পুৰণি। চ' ইয়াত এইবিলাক কাঠ চাঠবিলাক এতিয়াও ভাল হৈ আছে, কিছুমান পচিছে বাৰু, হ'লেও মই ভিতৰতো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক 100 বছৰ হ'ল। তেতিয়া অপইতা আছিলে, সেইকাৰণে ধ্বংস হৈ ধৰিলে। তো গাইজ এইটো দেখিবলৈ পাইছোঁ ওৰাল, এইটো শিলৰ হয়। ইয়াত নাম লিখা আছে মণিৰাম দেৱান। সেই বহুত 100 বছৰ পুৰণি মণিৰাম দেৱান নে কি গম নাপাওঁ, লিখা আছে সেইকাৰণে মই কৈ দিছোঁ। বহুত পুৰণি হয়, কিন্তু বস্তুটো দেখিলেই গম পায় বহুত পুৰণি হয়। প্লাছটো দি লওক। আমাৰ ভাওনাত যে ব্যৱহাৰ কৰে, অংকীয়া ভাওনা বা মাতৃভাষা ভাওনা, যিকোনো ভাওনাত ব্যৱহাৰ কৰা অগ্নিগড়, তাৰ সদৃশ এডাল মই অগ্নিগড় দেখিছোঁ। তো গাইজ দক্ষিণপাট সত্ৰৰ নামঘৰ ভাগ এই ভাগে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিতৰখন দেখুৱাব পাৰিম নোৱাৰিম চিয়'ৰ নহয়, বাট চেষ্টা কৰিম মই। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ আমি দৰ্জা খুলি নিদিলে, চ' নামঘৰ ভিতৰ ভাগ আমি খিৰিকীৰ ফাঁকেদি আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই খুঁটাবিলাক যে দেখিছে গাইজ, এই খুঁটাবিলাক একদম বহুত পুৰণি, 100 বছৰ আগৰ একদম কাঠৰ খুঁটা। এয়াই হ'ল ইয়াতে চাকি তাকি লগাই যাত্ৰী যেতিয়া আহে। ইয়ালৈ বহুতবাৰ আহিছোঁ মই, ভিডিঅ' বনোৱা নাছিলোঁ। গুলি লাগিছে। এইখন নাকৰ পোনে পোনে বহাখনৰ ওচৰলৈকে যাম আৰু। তো গাইজ মোৰ লগৰ হয়, একদম চাপৰ মোৰ লাগি গৈছিলে মই এবাৰ। দক্ষিণপটীয়া সত্ৰাধিকাৰ স্বৰ্গীয় এজনো আছিলে সত্ৰাধিকাৰ, ৰমানন্দ দেৱ গোস্বামী সত্ৰাধিকাৰ। শ্ৰী শ্ৰী ননী গোপাল দেৱ গোস্বামী বৰ্তমান দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ। তেখেত নাই বৰ্তমান, প্ৰভুশ্বৰ সত্ৰাধিকাৰজন সত্ৰত বহাত নাই। ত' এইখনেই হ'ল দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ বহা গৃহ। তো গাইজ ফাইনেলি আমি দক্ষিণপাট সত্ৰ চাই আহি জাষ্ট ৰুমত পালোহি। আই হোপ
আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ